Hello everyone, welcome back to our YouTube channel. বহুত দিন পিছত আজি এটা ব্লগ বনাবলৈ ওলাইছো। একচুয়ালি কতো যোৱাই নাছিলো, তেনেকে গৈ আছো, মিনি ব্লগছবোৰ দিছো, কিন্তু দীঘলীয়া ভিডিও বনোৱা নাছিলো। কিনো দেখাম আৰু তেনেকে ভিডিও কৰিব লগা হোৱাই নাছিল। তো আজি ভাবিছো আজি দেখাও, কাৰণ আজি আমি যাবলৈ ওলাইছো কাজিৰঙা। আমি আমাৰ ফ্যামিলিটো আৰু মোৰ মাজুল সিস্টাৰ ইন ল তাইৰ ফ্যামিলিটো যাম। এৰাতি থাকিম, কাইলৈ আহিম। তো ভাবিছো ক'ত থাকো, কি কৰো কাজিৰঙাত গোটেইখিনি আপোনালোকক দেখাম। এতিয়া ৰেডি হৈ ল জলদি তাৰপিছত ব'লক আমি যাওঁগে। আমি খানাপাৰা ক্ৰছ কৰিলোঁ আৰু ইয়াতে আমি পেট্ৰল ভৰাব লাগিব আৰু মাজুল আমাৰ গাড়ীলৈ আহি যাব এতিয়া। এয়া পাৰস আৰু দেউতা আগত আৰু আমি তিনিজনী ইয়াৰ পিছত বহি লৈছোঁ। জখলাত চাহ খাবলৈ নামিছোঁ এতিয়া। চাহ একাপ খাই লওঁ। তিতা ফুল সীতা জখলাত চাহ নোখোৱাকৈ পাৰসে ক'তো নাযায়ে। যদি এফালে অহা হয়, আহোঁতে যাওঁতে সদায় সীতা জখলাত আমাৰ সোমোৱা হয়েই। সেইকাৰণে ভাবিছোঁ ইয়াতে চাহকাপ খাই লওঁ। লগতে ইমান ফ্ৰেছ পাচলি আছে, পাচলিও কিনিব লাগিব। গাড়ীত খাব পাৰিম, লগতে হোটেলতো খাব পাৰিম। তো মিঠাই অকণমান পেক কৰিও লৈ লৈছোঁ খোৱাৰ লগতে। আৰু এয়া আমাৰ ফ্ৰেঞ্চ ফ্ৰাইজ আহি পালেই, এতিয়া খাব লাগে চাহকাপ। এয়া হৈছে মোৰ ননন্দৰ শাহুমা আৰু আণ্টি ভিডিঅ' বনোৱাত খুব এক্সপাৰ্ট, মানে কৈ থাকে আৰু মোকো কৈছে ভিডিঅ' বনোৱা আকৌ আমি চাহ খোৱাবোৰ। নগাঁও এখনত আমি লাঞ্চ কৰিবলৈ সোমাইছোঁ, ৰিফ্ৰেছো চব ডিছকাশ্যনত বিজি। ব'লা বৰ ধুনীয়া ৰেষ্টুৰেণ্টখন। আজি আমি ইয়াখনত ফাৰ্ষ্ট টাইম সোমাইছোঁ। ৰ'ব মই দেখাই দিওঁ। কি বহি আছা তুমি? খানা অপেক্ষা কৰি। বিল্ডিংটো বৰ ধুনীয়া, বগা, চব ফটো উঠাতে বিজি। সৰু মাছ ফ্ৰাই। দেউতাকে খোৱাত বিজি আহিয়ে। থালিখন দেখাত কি ধুনীয়া। এয়া ধেৰ আইটেম। তাহাঁতৰ ফেমিলিটো তাত বহিছে আৰু আমি এইফালে বেলেগ এখন টেবুলত বহিছোঁ। এইবাৰ জেগা চেঞ্জ কৰি ল'লোঁ, মই আগলৈ আহি গ'লোঁ আৰু এতিয়া আমি গৈ কাজিৰঙা পাবলেই হ'ল। দুটা গড় অকলে, এয়া দুটা অকলে আছে। ক'ত দেখিছা? এইবোৰ হৰিণা। বা জাক ওলাই আছে হৰিণা। যাও হাতী কেইটা, হাতীৰ জেগা থাকা এইটো হাতী চাফাৰী চাগে। এইবোৰ হাতীতে কৰাই খানা খুৱাইছে হাতী লগ চব। হাতী ইমান পোৱালি কিমান ডাঙৰ হয়। আহি পালোঁ এয়া বুঢ়ীমাই মন্দিৰ হালধিবাৰী। যিহেতু লাঞ্চ কৰি আহিছোঁ সেইকাৰণে আজি গাড়ী ৰখাই সোমোৱা নাই, ইয়াৰ পৰাই সেৱা কৰিছোঁ। মাৰ্কেটখন এতিয়া বন্ধ হ'ল, অলৰেডি 5টা বাজিবলৈ হ'ল। আৰু পালোহি আজি থাকিবলৈ আমি বুক কৰা হোটেল নে ৰিজৰ্ট আৰু কি এইখন, ভিলা দা ৰিট্ৰিট। খুবেই ডাঙৰ হয় আৰু বিচাৰি পাবলৈ ইজি হয়, ৰাস্তাৰ লগতে আছে। এতিয়া আমি বস্তুবোৰ নমাই ৰুমলৈ যাওঁ আৰু। ব'লা এতিয়া ৰুমলৈ সোমাই যাওঁ, কেনেকুৱা হয় ৰুম চুমবোৰ চাই লওঁ।
আহিয়ে যেতিয়া এণ্ট্ৰেঞ্চতে এনেকৈ ফুলবোৰ দেখোঁ মন চনবোৰ মোৰ ভাল লাগি যায় আৰু ইমান চাফা দেখিছোঁ নহয় এয়া ৰিচেপশ্যন এৰিয়া আৰু আমাৰ ৰুমবোৰ আছে ফাৰ্ষ্ট ফ্ল'ৰত গোটেইকেইটা ৰুম একেলগত আছে আমি ডাইৰেক্ট ৰুমত সোমাই গ'লোঁ এতিয়া আপোনালোকক ৰুমটো দেখাই দিওঁ ৰ'ব সৰুকৈ ৰুমটোৰ এটা দি দিওঁ বাহিৰৰ পৰা আহিছোঁ দেই এইটো চব আমাৰ ৰুম এই 3টা আৰু এইটো 103 এইটো আমি 2টাৰ ব'লক সোমাই যাওঁ এয়া বিচনা এখন আছে ৱাৰ্ড্ৰব আছে টিভি আৰু এইটো ভাল বস্তু আছে পানী গৰম কৰা কেটলি আৰু এইফালে ড্ৰেছিং টেবল আৰু বেলকনি আছে ধুনীয়া এইফালে ৰ'ব দেখাইছোঁ বেলকনি ছাইডটো ইমান ধুনীয়া গোটেইখন এনেকুৱা গ্লাছ মজা লাগিছে দেখি ব'লক বেলকনিটো চাওঁ এইফালে বেলকনি আৰু সেয়া তলত আমাৰ গাড়ীবোৰ এইখন আচলতে কহৰাত আছে ভিলা দ্য ৰিট্ৰিট বুলি নতুনকৈ বনাইছে ৰুম চুমবোৰ খুবেই ধুনীয়া আৰু চাফা হয় আপোনালোকে আহিলে থাকিব পাৰে আৰু প্ৰাইচবোৰো ৰিজনেবল হয় তো এতিয়া আমি অকণমান ফ্ৰেছ হৈ লওঁ তাৰপিছত কি কৰোঁ দেখা যাওক আৰু আজি আমি অৰ্কিড পাৰ্ক যাম ভাবিছিলোঁ কিন্তু সেইখন অলৰেডি 5টা বজাত বন্ধ কৰে আৰু ছেকেণ্ড হাফ যাবলৈও মানে ৰাতি কিনো চাম আৰু সেইকাৰণে ভাবিছোঁ কাইলৈ যাম এতিয়া কি কৰোঁ দেখাম কি কৰিছা লাল চাহ ৰ'বা সেইটো চিটা জখলা মিঠাই মিঠাইটো লাল চাহ নে গাখীৰ চাহ লাল চাহ দিয়া তুমি বনোৱা আমি চাহকাপ খাই লওঁ ন অকণমান ৰেষ্ট ল'লোঁ এতিয়াৰ পৰা ৰাতিলৈ কি কৰি থাকিম সেইকাৰণে ভাবিলোঁ এনেই অকণমান ওলাই যাওঁ একো নাই বাৰু তেনেকৈ ক'তনো যাওঁ এনেই তথাপি এপাক ওলাই যাওঁ আৰু নহ'লে ৰাতিলৈ ব'ৰ লাগিব ক'ত যাবলৈ ওলাই আহিছা তুমি এতিয়া আমি অলপ যাওঁ কিবা কিবি ফুৰিব পাৰি নি চাওঁ খাব পাৰি নেকি নহ'লে ব'ৰ হ'ব লাগিব ন ৰাতি কি কৰি থাকিম কফি চফি একাপকে খাই কি কৰোঁ বুলি কিবা এখন আছে নে এইখিনি গৈ চাওঁ গুৱাহাটীতো আছে এইখন আমি যোৱাই নাই এতিয়া গোটেই এইবোৰ লাইটবোৰ জ্বলি গ'লগৈ এয়া ৰাতি ভিউ লগতে ইয়াতে আকৌ জল্দি বন্ধ হয় নহয় বস্তুবোৰ জল্দি যাব লাগিব এয়া আমি কফি আৰু প্লেইন মেগী অৰ্ডাৰ কৰিছোঁ টি কফখনলৈ গৈছিলোঁ কিন্তু সেইখনত গোটেই আইটেমবোৰ খালী হৈ আছে একো নাই চব শেষ হৈ গ'ল সেইকাৰণে এইখন ৰাইনৰিকা বুলি তালৈ আহিছোঁ কফি কাপ খাই একদম মাইণ্ড ফ্ৰেছ হৈ গ'ল যাওঁ ডিনাৰ কৰিবলৈ তলতে যাওঁ আজি খাম ভাত দাইল আলু ভাজি ঘৰুৱা ষ্টাইলৰ আলু ভাজি এই ৰাতিখন ষ্টাইল নামাৰিলেও হ'ব তুমি ব'লা হ'ল নাই এতিয়া আহিলোঁ ডিনাৰ কৰিবলৈ ডিনাৰটো কৰিলোঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাইলৈ জীপ চাফাৰী ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গুড নাইট